নমস্কাৰ, কি খবৰ? মই আছক ভালে আছে আপোনালোকে? তে মানে মই আহিলোঁ আজি ঘৰত আহিলোঁ মানে কি দেউতা ফোন কৰিল তে মাটি অলপ মানে কাটবা লাগে। আমাৰ বাৰীখান বহুত দহা হৈ গৈছে আৰু এই পুখুৰীটা দীঘল আছে, কিন্তু মানে কি গোটেই ছিজনটাই পানী নাথাকে। এই যে পানী বটন শুকাই গৈছে, মাছ যিখিনি দিয়া আছিল মানে ডাঙৰ নহয়ে, মাছখিনি মানে কি পানী শুকাই যায়। তো এইকাৰণে ভাবছোঁ পুখুৰীটা এক চাইড মানে খুন্দি JCB দি এটা চাইড বকাই দিম। তো বকাই দিলে এইখিনি জেগাত আমাৰ খেতি চেতি কৰাৰ কাৰণে সুবিধা হ'ব আৰু দেউতাৰো খেতি চেতি কৰিব অলপ মানে ভালে পায় আৰু ধৰ। আৰু চব্জিখিনি ঘৰৰ তই নামবি না আমা তই গাড়ী যা স্কুল গৈছে না যা হা গৈছিনো না গৈছিলোঁ অঁ চব্জিখিনি যদি ঘৰৰ খাব পাৰোঁ তেনেহ'লেতো আৰু ভালে লাগে, মানে এটা পইচা বাচি যায়, পইচা বাচে আৰু যি অৱস্থা বাহিৰৰ চব্জি তে ময়ো তাতে কিনি খাব লাগে, তে ইয়াৰ পৰা অলপ লৈ যাব পাৰিম। তে সেইকাৰণে ভাবছোঁ এইবাৰ অলপ মাটি ফেলাই লওঁ। তে 20 গাড়ীমান মাটি আনবা দিলোঁ, 200 টকা কৰি লাগে, তে 5 গাড়ীমান ফেলাল সিহঁতে। তে ভাবছোঁ গোটেইখিনিতো আৰু বোকা বহুত দহা হয়, পুখুৰীটো ডাঙৰ মানে সম্ভৱ নহয়। ভাবছোঁ এক চাইডৰ মাটিৰে দহা কৰি পুখুৰীটা মানে মাটি ফেলাই দিম আৰু তে আৰু আগৰ ইটা চাইড দি দিম আৰু ইটা চাইডতো আছে। এই যে দেউতা অলপ মাছ মাৰিব লাগছে, ক'লে মাছ কেইটামান লৈ যা, টেঙনা মাছে পাল খালি। তে তাকে আৰু লৈ যাওঁ দে, আৰু ঘৰৰ মাছ পুখুৰীত জালখানৰ অৱস্থা নাই, জালখানৰ ভাড়া আৰু পানী মানে পেকত সোমাই যায় মাছবিলাক। আৰু যিকেইটা আছিল সেইকেইটা মানে বগলাই চগলাই খাই চেচ কৰিছে। তো সেইকাৰণে ভাবছোঁ এইবাৰ অলপ দহা কৰি মাছো দিম ছিজনত। তো সেই আৰু ব্যৱস্থা কিবা এটা কৰিব লাগিব। আৰু আমাৰ কাৰণে ইমান সম্ভৱো নহয় যে গোটেইখিনি মানে মাটি এক বছৰতে বখাব পাৰিম, টকা পইচা বহুত দৰকাৰ আৰু ঘৰৰখিনিও বানবাই পৰা নাই, অৱস্থা অলপ ভাল নহয় আৰু।